জুবিন গুণ্ডা চুলি ৰাখিমি কেতিয়াবা তাৰপিছত বুজিবা শুন তোমালোকৰ আছে চুলি মোৰ দেখোন নাই চুই চাওঁ অকণমান অ' ৱাহ হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰীতমা ব্লগছ ফ্ৰেণ্ডছ সকলোকে মোৰ ইউটিউব চেনেললৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ সকলোকে পোনপ্ৰথমে মোৰ প্ৰীতমা ব্লগছ চেনেলৰ তৰফৰ পৰা মাঘ বিহু তথা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ পলমকৈ হ'লেও তো আজি আছে মানে আমাৰ এটা ইউটিউবাৰ্ছ পিকনিক আজি দিনটো একদম পূৰা ধামাকা হ'ব আজি এটা এনজয়ফুল ডে আজি মোৰ বাবে আৰু সকলোৰে বাবে আমাৰ ইউটিউবাৰ্ছখিনি যোৰহাটী ইউটিউবাৰ্ছখিনি সকলো আজি একেলগে গোট খাম ফ্ৰেণ্ডছ তো একদম আল্টিমেট লাগিব আৰু পিকনিকটো খাম বুলি ভাবিছোঁ আপোনাৰ নিমাতীত আমাৰ নিমাতী ঘাটতে ওচৰতে থকা নিমাতী ঘাটতে খাই দিম আৰু আপোনাৰ গাইজ বেছি দূৰলৈ নাযাওঁ পিকনিক ওচৰতে খালে অলপ সুবিধা হয় চ' এনজয়টো মেইন গাইজ চ' এনজয় হ'ব লাগে বেছি দূৰ নহ'লেও কথা নাই গাইজ এনজয়টো মেইন চ' আজি ওলাই গৈছোঁ এই ঠাণ্ডাত মানে পূৰা ঠাণ্ডা হ'লে উপায় নাই একদম জচত ওলাইছোঁ পূৰা পিকনিক খামেই ফ্ৰেণ্ডছ আৰু একচুৱেলি মোৰ মানে যিটো মটৰভ্লগ কৰোঁ মটৰভ্লগিং কৰা কেমেৰাটো একচুৱেলি মোৰ বেয়া হ'ল চ' কথা নাই সেইকাৰণে আপোনাৰ মটৰভ্লগিং ৰাস্তাবোৰ দেখাব নোৱাৰোঁ আপোনালোকক মটৰভ্লগ কৰিব নোৱাৰোঁ হ'লেও কথা নাই পিকনিকটো দেখাব লাগে পিকনিকটো মেইন ন গাইজ চ' একদম পূৰা জেগাত স্পটত দেখাম গোটেইখিনি ধুনীয়াকৈ আৰু ক'ত ৰাস্তাত ক'ত কি পাইছোঁ তেনেকৈ লগৰখিনি ক'ত কেনেকৈ পাইছোঁ সেইটো দেখাম এনজয়ফুল ব্লগ হ'ব চ' আপোনালোকে চাই ইণ্টাৰেষ্টেড পাব চ' আপোনালোকে ভিডিঅ'টো পূৰা ভালদৰে চাব আজি এনজয় কৰি লওক বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ আজি আকৌ আপোনালোকৰ মাজলৈ ঘূৰি আহিছোঁ চ' বেছি লেকচাৰ নামাৰোঁ গাইজ চ' বেছি লেকচাৰ নামাৰি দেন ব'লক গাইজ আজি ভিডিঅ'টো দেন আজি পিকনিক ভিডিঅ'টো দেন ষ্টাৰ্ট কৰি দিওঁ ব'লক গাইজ তো ফ্ৰেণ্ডছ পিকনিক যাবলৈ আমি গাইজ ৰেডি হৈ গ'লোঁ ইফালে আছে বেগত দেখিছোঁ বেগত এয়া অনুভৱ আছে এয়া মাজৰগৰাকী প্লাবিদা তাৰপিছত এইজন মেইনজন আৰু মানে যিজনে এৰেঞ্জ কৰিছে পাৰ্টিটো এইজন মেইনজন বহি আছে আমি এতিয়া বিন্দাছ যাওঁ চাৰিটা তাৰপিছত আপোনালোকক দেখাম ধুনীয়াকৈ কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে বঢ়িয়া একদম গাড়ী লৈ লৈছোঁ একদম পূৰা এইজন পূৰা একদম কমপ্লিট এয়া ধুনীয়া চনীয়া লৈ লৈছে গাহৰিটো ভালকৈ বনাব লাগিব গাহৰি নে কি নাজানো বাৰু হেলমেটটো খুলি দিছে চেয়াৰটো চাই লওক ড্ৰেছ বিহু শুভেচ্ছা যাচিলোঁ তোমালোক থাকিলে অলপ পলম হ'ব পাৰে কিন্তু তাকে এতিয়া দেৰি হৈছে গৈ থাকোঁ আপোনালোকে ভিডিঅ'ত কণ্টিনিউ চাই থাকক তো গাছ একদম পূৰা ইমানেই পাই গ'লোঁ এতিয়া এয়া দেখিছে একদম পূৰা গামলা চামলা লৈ লৈছোঁ একদম বেগত পূৰা একদম বাইক পূৰা লোড হৈ আহিছে এফালে বেগ আহিছে তো ফ্ৰেণ্ডছ আমাৰ লগৰকেইটা পাই গ'লোঁ এইজন পিলিঙা ডেকা প্ৰথমে চিনাকি কৰি দিছোঁ পিলিঙা ডেকা তাৰপৰা এইজন নিপন ভাই ওৰফে জুবিন গুণ্ডা জেয়াৰ বিশ্ব ভাই একদম মানে শ্বৰ্ট ফিল্মৰ একদম হিৰ' শ্বৰ্ট ফিল্মখন চাইছিলে চাগে এজন হিৰ' দেই একদম চিনাকি কৰি দিছোঁ ভালে আছা ফেচটো দেখাই দিয়া চলি আছে একদম পূৰা পাৰ্টি কৰিম নতুনিয়ে পিছফালে লগৰ চগৰ লগাইছে হেলমেট দেই বাইকত লগৰ দেখিছে কিন্তু হেলমেটত খুব কম দেখিব আমাৰ এজনৰ ওচৰত হেলমেটৰ লগৰ আছে দেই ভাল লাগিছে চলো এতিয়া যাব লাগে ধুনীয়াকৈ পিকনিকটো খাব লাগে আমি ধামাকা কৰিবলৈ গৈ আছো পুৰা ধামাকা হ'ব আজি বেছি লেকচাৰ বুলি ব'লা এতিয়া বেছি লেকচাৰ নামাৰো ব'লক একদম হাত গৰম কৰিব লাগে এতিয়া যাব লাগে এতিয়া আৰু হাত গৰম কৰি তাত খাবহে লাগে ডেন্স পিছত দিবা ৰ'বা একদম পুৰা স্পটত ডেন্স হ'ব তো লেটছ গো তো ফাইনেল ফ্ৰেণ্ড আমাৰ ইয়াত পিকনিক আহি চব উপস্থিত হৈ গ'লোঁ পিকনিকত এয়া দেখিছে এয়া একদম পূৰা কাপোৰ চাপোৰ মাৰি আৰু এয়া একদম পূৰা এই ডিম পূৰা হেৰি কৰি আছে সিজাই আছে ডিম বইল হৈ আছে এইজন দেখাই দিছোঁ নতুন দেখিছে চাগে এইজনক বাকী এজনকো চিনি পায় অংশুমান জিম মানে জাজপুৰ ফান আছাম বুলি ক'লে হ'ল আৰু বাকী এইফালে দেখিছে চব চিনি পায় আমাৰ পিলিঙা ডেকা তাৰপৰা এয়া অনুভৱ বাকী এজনক নতুনকৈ লগ পাইছোঁ আজি নামটো কি আছিলে তোমাৰ যতীন ন এজনো হেৰি এলেং মাৰ ঘৰ ভালকৈ এনজয় কৰিব লাগে মুঠতে চাই থাকিব সেইটোৱে চ' এতিয়া এনজয় কৰিব লাগে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক এতিয়া ধুনীয়াকৈ মানে দেৰি হৈ গৈছে বহুত দেৰি হৈ গৈছে এতিয়া ভালকৈ মানে খানা চানা বনাব লাগে তাৰপিছত পিছত হ'ব এনজয় প্ৰথম খানা চানা বনাব লাগে এতিয়া ডিম চিম বইল কৰিছে ভাত চাত দিবলৈ আছেই এইবোৰ মানে একদম পূৰা দেৰি হৈ গৈছে এটা বাজিবই হ'ল তো একদম ফাষ্ট কৰিব লাগে আৰু এইফালে দেখিছে এইফালে একদম পূৰা সাগৰ সমুদ্ৰ হৈ আছে একদম নদীখন দেখিছে
একদম পুৰা সাগৰ চোন হা সাগৰ চোন এয়া ক'ত আছ আমি গোৱাত আছো নি একদম সাগৰ সাগৰ লাগিছে দেখিছে একদম পুৰা ঢৌ পুৰা একদম আল্টিমেট ঢৌ ৰ'দটোহে দিয়া নাই দেই ফ্ৰেণ্ডছ আজি ৰ'দটো একদম দিয়া নাই ঠাণ্ডা পুৰা নাজাৰা বঢ়িয়া লাগিছে নাজাৰা কেনেকুৱা আল্টিমেট নে নাজাৰা নাজাৰা চলিয়া একদম নাজাৰা একদম পুৰা এনেকুৱাই নাযায় গোৱা ফিল্ড আহিছে আকৌ গোৱা মানে গোৱাতকৈ হ'ব এই মজা গোৱা নহয় আমি গাঁও যাওঁ একদম ধুনীয়া পৰিৱেশ একদম পুৰা আমাৰ এইজনৰ সৈতে আৰু ধুনীয়া হৈ গৈছে পৰিৱেশটো চুলিটো ভাল লাগিছে দেই একদম পুৰা জুগনু গুণ্ডা সেইকাৰণে নাম দিছে ন জুগনু গুণ্ডা কাক কয় জুগনু গুণ্ডা সেইটো কাৰণে থৈছো চুলি সেয়া দিছে একদম ফেৰি গৈ আছে আমাৰ মিউজিক বজিছে দেই আমাৰ উত্তম ভাই মিউজিক বজাই দিছে মালিক একদম পুৰা সেই একদম পুৰা হালিমে সেয়া একদম বাইককেইখন লাইন আপ কৰা আছে ধুনীয়াকৈ আৰু এইখন গাড়ীখন চাইডত মিৰাজ কিয় হৈছেগে নে চব ঠিকে থাকে আহি আছে লাগি আছে ডিম্পল মই ল'ৰা চাওঁ ডিম্পল কৃষ্ণ আমাৰ ওৱান লাইফ লাষ্ট ৰাতি ভিডিঅ' কল কৰিছিলো ভাল লাগিছিলে য়েছ 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 একদম কেনেকুৱা বঢ়িয়া নমস্কাৰ দাদা পানী আনিবলৈ মোকহে দায়িত্ব দিয়ে দেই বহুত কষ্ট হয় গাইছ উপায় নাই ওৱান লাইফ গাইছ mai bailu se oi me pisang za sing fa oi on tang mai bailu se pi e pon tang bailu se e pu me thau tang ba noi e khamo kham poisang ken pi oi khupu moda en harati gelada odia pisol bat jote khunu dhulor mat গাইছ আমি এটা লাল চাহটো খাম লাল চাহ দিছে দেখিছে এয়া মিঠুবাই দি আছে লাল চাহ বিন্দাছ লাল চাহটো খাব লাগিব এনজয়টো মেইন ন আৰু খোৱাটো মেইন যিহেতু বহুত দুখৰ কথা গাইছ পিকনিকৰ গাহৰি পুৰি খাব লাগিছিলে কিন্তু আমাৰ এইজনে একদম মানে ভুজিয়াকে চুবাই আছে চব গাইছ বিজ্ঞানী ভুজিয়া যিমান পাৰে একদম প্লেট লৈ লৈছে ধুনীয়াকে একদম ভুজিয়া লৈ মাৰি আছে দেই অকলে অকলে চব একদম লাষ্ট কৰিছে কিয় দেখুৱাই দিয়া আকৌ চেহেৰাটো মই খামেই খাবই মানে মনে মনে হ'লেও খাবই নকৰি বাকী সেইজন পুৰা মাংসত লাগি আছে আমাৰ একদম পুৰা মাংস লাগি আছে আৰু এইজনে কি কৰিছে হা বঢ়িয়া ভেজ চিকেন নে এইফালে গোটেই একদম তেজৰ নদী কৰি দিছে কি হৈছে এইবোৰ নাই নমস্কাৰ দেই এইবোৰ নকৰিব মাংসটো জুম কৰি দেখাই দিছো পিছত গাইছ নহ'লে বেয়া পাব এইটো ওচৰৰ পৰা দেখাই দিছো এবাৰ কি মাংস এইটো মাংস দেই আমাৰ কিন্তু মেইন কামটো কৰি দিয়াৰ বাবে অশেষ ধন্যবাদ দেই ওপৰতে মুখখন কৰি চাই দিলে ভাল পাওঁ কৰ্তব্য বুলি কয় আমাৰ পিলিঙা দেখা বেলেগ কৰ্তব্য কৰিছা দেই চাম গিলাচখন ভাল লাগিছে দেই দা আপোনাৰ চাম গিলাচখন ভাল লাগিছে গিলাচখন ওৱান লাইফ ব্ৰ ওৱান লাইফ আই এম নট এ কৰ্তব্য ঠিকে আছে কেতিয়াবা তাৰপিছত বুজিবা শুন তোমালোকৰ আছে চুলি মোৰ দেখোন নাই চুই চাওঁ ফ্ৰেণ্ডছ একদম পুৰা ৰান্ধনি পুৰা লাগি আছে পুৰা ৰান্ধনি দিয়া দেখিছে ৰান্ধনি ভাল লাগিছে কেনেকুৱা ফিলিং চলি আছে মছলাটো দিয়া আৰু ন মছলাটো দিয়ে চিকেন মছলা দিয়া নে বেলেগ মছলা দিয়া
এইজনে পিঁয়াজ ভাজি চৰকাৰে দেখিছো দেই পিঁয়াজ ভাজি দিছো এইজন বহুত খঙত আছে বহুত বহুত ভোকত আছে তাৰ পেটটো চবৰ এইজন কি হ'ল মাজত যে ৰখি আছা ছোৱালী চাইছে এইফালে ধুনীয়া ধুনীয়া ছোৱালী আছে ই চাই আছে ফ্ৰেণ্ডছ এতিয়া মানে পিকনিকত আমাৰ চবৰে মানে লগত একদম ব্যক্তিতা হৈ আছে চবৰ লগত কথা বতৰা হৈ আছে সকলোৱে কথা পাতিছে চবৰে মনৰ ভাৱটো লৈছে আমাৰ এইজনে অলপ মনৰ ভাৱটো ক'ব মনৰ ভাৱটো তাৰমানে কি আছে কেনেকুৱা লাগি আছে জানুৱাৰী আৰু মাঘ বিহু একেলগতে সকলোৱে মিলি খাম বুলি সকলো আজি অহা হৈছে আৰু এয়া সকলোৱে ফূৰ্তি ফাৰ্তা কৰি আছে এনজয় কৰি আছে বাকী এয়া গাইছ পুৰা মনৰ ভাৱ হৈ আছে এইফালে দেখিছে দেখাই দিছো নাজানো তাই ফ্ৰেণ্ডছ আমাৰ খানা বনোৱা প্ৰায় হৈ গ'ল এতিয়া সোনকালে ধুনীয়াকৈ খানাটো খাব লাগে এণ্ড একচুৱেলি আপোনাৰ 4টা বজালৈকে টাইম দিছে ইয়াত পিকনিক পাৰ্টি নিমাতীত আপোনাৰ পুলিচ প্ৰশাসনে 4টা বজালৈকে টাইম দিছে চ' 4টা বজাৰ আগতে খানাটো খাই আমি 4টা বজাৰ আগত ইয়াৰ পৰা যাব লাগিব আৰু আপোনালোককো কৈ দিছোঁ গাইছ যিসকলে নিমাতীত পিকনিক খাম বুলি ভাবিছে 4টা বজালৈকে টাইম থাকে আপোনালোকে 4টা বজাৰ ভিতৰতে আপোনালোকে পিকনিক খাই যাব লাগিব আৰু ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো যদি আপোনালোকে ইমানখিনিলৈকে ভাল পাইছে দেন মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যিসকল নিউকৈ ভিজিট কৰিছে আৰু যিসকলে আগতে মোৰ ভিডিঅ' চাইছেও তেওঁলোকে যদি ভাল পাইছে প্লিজ কমেণ্ট এটা কৰি দিব আৰু বাকী আজিৰ পিকনিকত বহুতো এনজয়মেণ্ট হ'ল বহুতো ধেমালি হ'ল বহুতো ফটোৱামিও হ'ল তো যদি বেছি ফটোৱামিও হৈছে যদি ভুল ভ্ৰান্তি হৈছে কিবা দেন আপোনালোকে প্লিজ নিজৰ বুলি মাফ কৰি দিব তো সিমানখিনি আছিলে আৰু বাকী আপোনালোকক এতিয়া লাষ্টত দুটামান ধুনীয়াকৈ ক্লিপছ দেখাই ভিডিঅ'টো এণ্ড কৰিম তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই যাওক ফ্ৰেণ্ডছ খানাটো খাই দিওঁ মানে খানা পুৰা ৰেডি হৈ গ'ল এয়া পুৰা দেখিছে বহি লৈছোঁ চব একদম এয়া খানা চব পুৰা এয়া ভাতে চালাদ এইজনতো চালাদ দিয়াই নাই পুৰা ঠগি আছো তোমাক নিদিলা নি কানি নিবা বাকী এজন আমাৰ লাগি আছে নাইছো নেমু ঠিক আছে নেমু ভাগ্যত নেমু পৰি গ'ল বাৰু মেইন বস্তুটো লাগিব আমাৰ এয়া নাই বহুত কষ্ট কেইবাৰ উঠালা মোক তুমি এয়া মাংস আহিছে ৰাইচ এইটো আলুহে দিছে মাংসটো কি হ'ব এইটো দেই মজা আল্টিমেট এয়া পাপৰ আহি গ'ল বিন্দাছ এতিয়া খাব লাগে আৰু ন বাকী পিছত কথা পাতিম ৰাইচ খাব লাগে ধুনীয়াকে আমাৰ বিলনীয়া কেইজনে খাই দিছে দেই এয়া ৰাইচ বিলনীয়া কেইজনে খাইছে অনুভৱ চোৱা আকৌ দিয়া একদম পুৰা দি দিছে আৰু ন বিন্দাছ খোৱা ভালকে খোৱা আৰু তো ফ্ৰেণ্ডছ খানা পিনা খোৱা হৈ গ'ল এতিয়া বিন্দাছ যাব লাগে খানা আল্টিমেট লাগিলে খানা পিনা খোৱা হৈ গ'ল আমাৰ যতীন ভাই এতিয়া যাবগৈ আৰু ন বহুত দূৰ পাৰিছে হিচাপত হৈ গৈছে একদম 4টা বজালৈকে তোমাৰ টাইম দিছিলে পুলিচ প্ৰশাসনে তো টাইমো পুৰা ধুনীয়াকৈ মেকআপ হৈ গ'ল তো ভাল লাগিলে আজি এইফালে আছে সকলোখিনি আছে একদম ধুনীয়াকৈ আছে সকলোখিনি আছে একদম এইফালে দেখিছে একদম লাষ্ট পিকনিক এইটো দেখাই দিছোঁ দেন আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ দেন আজি বাই ন বাই জয় অসম